কুচকাৱাজত অংশগ্ৰহণ কৰা দলসমূহক অভিবাদন জনাবৰ বাবে অভিবাদন গ্ৰহণ কৰিবৰ বাবে পেৰেড কমাণ্ডাৰ শ্ৰীযুতা দিব্যী বৰুৱা ডাঙৰীয়ানী আগবাঢ়ি আহিছে। আমি তেখেতক আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি ডাঙৰীয়ানীয়ে কুচকাৱাজত অংশগ্ৰহণ কৰা দলসমূহক পৰিদৰ্শন কৰিবৰ বাবে আগবাঢ়ি গৈছে। আমি তেখেতৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছো। আজিৰ পেৰেডত অংশগ্ৰহণ কৰিছে তৃতীয় অসম আৰক্ষী বাহিনীৰ দল, জৱাহৰ নৱোদয় বিদ্যালয়ৰ এনচিচি বয়জৰ দল, জৱাহৰ নৱোদয় বিদ্যালয় এনচিচি গাৰ্লছৰ দল, মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় এনচিচি, প্ৰাগজ্যোতিকা এনচিচি ল'ৰাৰ দল, প্ৰাগজ্যোতিকা এনচিচি ছোৱালীৰ দল, জেএনভি জৱাহৰ নৱোদয় বিদ্যালয়ৰ স্কাউটৰ দল, জৱাহৰ নৱোদয় বিদ্যালয়ৰ গাইডৰ দল, গোমতী দেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ গাইডৰ দল আৰু 8 স্কুল। লগতে বেণ্ডত সহায় কৰিছে প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ দলটিয়ে। আজিৰ অনুষ্ঠানৰ মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা দলসমূহক পৰিদৰ্শন কৰিবৰ বাবে অনুষ্ঠানৰ মুখ্য অতিথি অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুতা বিপাঞ্চি দত্ত ডাঙৰীয়ানী আগবাঢ়ি গৈছে। অনুষ্ঠানৰ মুখ্য অতিথি অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুতা বিপাঞ্চি দত্ত ডাঙৰীয়ানীয়ে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা দলসমূহক পৰিদৰ্শন কৰি পতাকা উত্তোলনৰ স্থলীলৈ আগবাঢ়ি আহিছে। মোক কৈছে জোগাৰ বুলি চা এনেকুৱা চিভিল মানুহ জোগা বুলি কৈছে এই উপায় মানুহ এতিয়া মই এৰি দিম তাৰপাছত আপুনি জোগা বুলি কৈছে নহয় মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা দলসমূহক পৰিদৰ্শন কৰি আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি ডাঙৰীয়ানী শ্ৰীযুতা বিপাঞ্চি দত্ত ডাঙৰীয়ানী পতাকা উত্তোলনৰ বাবে আগবাঢ়ি আহিছে। হ'বচোন
আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অতিৰিক্ত জিলা আয়ুক্ত তথা তিতাবৰৰ মহকুমাধিপতি আজিৰ পেৰেডত অংশগ্ৰহণ কৰা দলসমূহে অনুষ্ঠানৰ মুখ্য অতিথি ডাঙৰীয়ানীক অভিবাদন প্ৰদানৰ বাবে আগবাঢ়ি আহিব। আজিৰ পেৰেডত পেৰেড কমাণ্ডাৰ হিচাপে অংশগ্ৰহণ কৰিছে ডিএছপি শ্ৰীযুত দিলীপ বৰুৱা, পেৰেড কমাণ্ডাৰ হিচাপে অংশগ্ৰহণ কৰিছে প্ৰভিছন অৱস্থাত থকা ডিএছপি শ্ৰীযুত দিলীপ বৰুৱা, সহকাৰী পেৰেড কমাণ্ডাৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ আবুল হুছেইন। আমি সকলোকে আগবাঢ়ি আহি অনুষ্ঠানৰ মুখ্য অতিথি ডাঙৰীয়ানীক অভিবাদন প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। তিতাবৰ মহকুমা প্ৰশাসনৰ সৌজন্যত অনুষ্ঠিত ৭৫তম গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা মাৰ্চ পাষ্টৰ দলসমূহে আজি অনুষ্ঠানৰ মুখ্য অতিথি ডাঙৰীয়ানীক অভিবাদন প্ৰদানৰ বাবে আগবাঢ়ি আহিছে। পেৰেড কমাণ্ডাৰ হিচাপে আছে প্ৰশিক্ষণৰত অৱস্থাত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰীযুত দিম্পী বৰুৱা ডাঙৰীয়ানী, সহযোগত আছে তৃতীয় অসম আৰক্ষী বাহিনীৰ আব্দুল হুছেইন ডাঙৰীয়া, লগতে বাকী দলসমূহ ইতিমধ্যে অনুষ্ঠানৰ মুখ্য অতিথি ডাঙৰীয়ানীক অভিবাদন প্ৰদানৰ বাবে আগবাঢ়ি আহিছে। আগবাঢ়ি আহিছে তৃতীয় অসম আৰক্ষী বাহিনীৰ মাৰ্চ পাষ্টৰ দল। ইয়াৰ পিছতেই আগবাঢ়ি আহিছে জৱাহৰ নবোদয় বিদ্যালয়ৰ NCC ল'ৰাৰ দল, পেৰেড কমাণ্ডাৰ বিমান পাটিল। অভিবাদন প্ৰদানৰ বাবে আগবাঢ়ি আহিছে জৱাহৰ নবোদয় বিদ্যালয়ৰ NCC গাৰ্লছৰ দল, পেৰেড কমাণ্ডাৰ দীক্ষিতা কলিতা।
আহিছে জৱাহৰ নবোদয় বিদ্যালয়ৰ গাৰ্লছৰ দল আগবাঢ়ি আহিছে প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ দল আগবাঢ়ি আহিছে জৱাহৰ নবোদয় বিদ্যালয়ৰ গাৰ্লছৰ দল আগবাঢ়ি আহিছে মন্টু পদুলিৰ নেতৃত্বত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল আগবাঢ়ি আহিছে গোমতী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ দল আগবাঢ়ি আহিছে গোমতী দেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দল আগবাঢ়ি আহিছে 8-4 সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ দল আজিৰ অনুষ্ঠানত বেণ্ডত সহায় কৰিছে জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰাগজ্যোতিকা আৰু 8-4 সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ দলে বেণ্ডৰ নেতৃত্ব গ্ৰহণ কৰিছে জৱাহৰ নবোদয় বিদ্যালয়ৰ ৰেইনী হাজৰিকাই আজিৰ অনুষ্ঠানৰ মাৰ্চপাষ্টত অংশগ্ৰহণ কৰা প্ৰতিটো দললৈ তিতাবৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা কৃতজ্ঞতা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ অনাগত সময়তো এনেদৰে প্ৰতিখন বিদ্যালয়ৰ দলসমূহে আহি তৃতীয় অসম আৰক্ষী বাহিনীৰ দলসমূহে আহি তিতাবৰ মহকুমা প্ৰশাসনক সহায় আৰু সহযোগিতা আগবঢ়াই যাব আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি ডাঙৰীয়ানী তথা তেখেতক সহায় কৰা তিতাবৰ মহকুমা আৰক্ষী বিষয়া শ্ৰীযুত কাকলি পাত্ৰী ডাঙৰীয়ানী আটাইকে আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ বৈচিত্ৰ্য সমাহাৰ অসম আমাৰ মাতৃভূমি স্বৰ্গাদপি শ্যামলী অসম ভাৰতৰ ভূপ্ৰান্তৰ সেউজীয়া পিনন্দিয়া প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত অৱস্থিত এই অসম আমাৰ হেঁপাহৰ আমাৰ আদৰৰ ইতিহাসৰ পৃষ্ঠাবোৰত খোদিত আছে শংকৰ আজানৰ মিলন আৰু সম্প্ৰীতিৰ এনাজৰীৰ কথা লিখা আছে মাতৃভূমিৰ কাৰণে প্ৰাণ আহুতি দিয়া অনেক বীৰৰ কথা এই অসম সমন্বয়ৰ অসম বৈচিত্ৰ্যৰ মহা সমাস অসম তথা ভাৰতবৰ্ষৰ ইতিহাসৰ এক কলা অধ্যায় আৰম্ভণি শান্তিময় অসমখনত ইংৰাজৰ বগা ভূত দানৱবোৰৰ কিলকিলনি মুক্ত বিহংগৰ অসম আৰু অসমীয়া জনতা ইংৰাজৰ কবলত লাহে লাহে মাহে মাহে এই স্বৰ্গাদপি শান্তিময় অসমত আৰম্ভ হ'ল ইংৰাজৰ শাসন শোষণ অন্যায় অত্যাচাৰ নিজৰ মাটিতে নিজেই ভগনীয়া হ'ল অসমীয়া কামৰূপত আহি ইংৰাজ পৰাধীন অসমক ইংৰাজৰ পৰা মুক্ত কৰিবলৈ অহিংসা পন্থা গ্ৰহণ কৰি স্বৰাজ বিচাৰিছিল
যুঁজিছিল ইংৰাজৰ সৈতে বগা চিপাহীৰ সৈতে অৱশেষত মিছা অপবাদত ফাঁচি কাঠত ওলমিল হাজাৰ হাজাৰ অসমীয়া ডেকা গাভৰুৰ তেজ কুৰুকি কুৰুকি খোৱাৰ পিছত অলেখ নিৰিখ লোকৰ হত্যাৰ অন্তত ইংৰাজী অসমক স্বাধীনতা দিলে অসম স্বাধীন হ'ল ভাৰত স্বাধীন হ'ল বন্দে মাতৰম বন্দে মাতৰম বন্দে 200 বছৰ ধৰি চলা ইংৰাজ অত্যাচাৰৰ বিপৰীতে স্বাধীনতা লাভৰ হকে নিজকে বলিদান দিয়া মহান পুৰুষ মহাত্মা গান্ধী ভগত সিং মণিৰাম দেৱান কুশল কোঁৱৰ সকলো বীৰকে এই মঞ্চৰ পৰা আমি শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ আজি আমি স্বাধীন হোৱাৰ বাবে বিশ্বৰ ভিতৰত সকলোৰে আমাৰ চানেকি দাঙি ধৰিব পাৰিছোঁ আমি আমাৰ দেশত সকলো ভাষা ধৰ্ম জাতিৰ মাজত ভাতৃত্ববোধ জগাই দেশক ঐতিহ্যময় কৰি তুলিব লাগিব एक सुंदर अनुष्ठान उपहार दी अफसोस नहीं जो तेरे लिए महफूज रहे तेरी याद सदा चाहे जान मेरी ये रहे न रहे और मास पास्टर प्रथम स्थान अधिकार करा जवाहर नवोद सॉरी प्रागज्योतिका जूनियर कॉलेज एसएससी गार्ड्सৰ দলটি পুৰস্কাৰ প্ৰদানৰ বাবে আগবাঢ়ি অনুৰোধ কৰিছো আৰু আজি অনুষ্ঠানৰ মুখ্য অতিথি জিলা অতিৰিক্ত আয়ুক্ত শ্ৰীযুত বিপাল দত্ত ডাঙৰীয়াৰ লগতে ইয়াত উপস্থিত থকা সকলোকে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছো এই পুৰস্কাৰ প্ৰদান কৰিছে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি